নমস্কাৰ সকলোকে নেন্সিৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নেন্সি ৰাতিপুৱা অকণমান জলপান খাই লৈ পূৰা নাচাত লাগি গৈছে। তাই নাচি খুব ভাল পায়। আপোনালোকৰ যদি এনেকুৱা সৰু ল'ৰা ছোৱালী আছে, কি এক্টিভিটি কৰি ভাল পায় জনাবচোন কমেণ্টত। সৰু ল'ৰা ছোৱালী শোৱা আৰু খোৱাৰ কোনো সময় সঠিককৈ নাথাকে, তথাপিও তাই 11টামান বজাত সদায় শুৱে আৰু সেইটো সময়ত শুবলৈ সময়ত অকণমান মোৰ ওচৰত আমনি কৰে। তাই শুই থকা সময়খিনিতেই দুপৰীয়া তাই কি খাব সেইখিনি ব্যৱস্থা কৰা হয়। হয়তো প্ৰায়বোৰ মাকেই এনেকুৱাই কৰে, কিন্তু আমি সেইটো সময়তে কনফিউজ হৈ যাওঁ যে দুপৰীয়াৰ আহাৰতনো কি দিম, যিখিনি খাই দিনটো তাই শক্তি পায়, খেলা ধূলাও কৰিব পাৰে আৰু যিটো হেল্ডি হয়। সেইকাৰণে আহকচোন আপোনালোকলৈও মই সেই দুপৰীয়া কি বনালোঁ আপোনালোককো দেখাওঁ। এয়া হৈছে সৰু মাছ আৰু মাগুৰ মাছ, মানিমুনি, বিলাহী আৰু আলু। সেইখিনি ভালকৈ মই ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মানিমুনিখিনি পিহনাত পিহি ল'ম, যাতে দুফুটমান নহৰু আৰু অকণমান আদা দি পেলাই পিহি ল'ম। আপোনালোকে যদি জলকীয়া দিয়ে সেইটো অপশ্যনেল, কিন্তু মই জলকীয়া নিদিওঁ, সেইটো কাৰণে। মাছখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ। ইফালে বিলাহী আৰু আলু দুটা ধুনীয়াকৈ ধুই উঠি কুকাৰত মই সিজাই ল'ম, কাৰণ আলু দিলে জোলখন অকণমান ডাঠ হয়। মাছৰ তেলতেই মই বিলাহী আৰু আলুকণ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ পিঁয়াজ দি। তাৰপিছত অকণমান ফ্ৰাই হোৱাৰ পাছত মই পিহি লোৱা মানিমুনিখিনিও তাতে এড কৰি দিম। আমি বেলেগকৈ একো মছলাজাতীয় বস্তু দিব নালাগে, কাৰণ তাতে নহৰু আৰু আদা পিহি পেলাই দি দিয়া হৈছে। অকণমান লাগি ধৰিলে পানী অকণ দি দিম। পানীকণ নিজৰ জোখমতে পৰিমাণমতে দিলেই হ'ল। যেতিয়া তৰকাৰীখিনি উতলিব তাতে মাছ দি আৰু অকণমান জালুক ছটিয়াই দিব লাগিব, আৰু যেতিয়া বস্তুখিনি উতলিব তেতিয়া নমাই থ'লেই হ'ল। মই বনাই কৰি উঠো মানে তাই সাৰ পালে, সাৰ পাই গা পা ধুৱাই তাইক মই ভাত খাবলৈ দিলোঁ। এয়া দেখিছে নহয়, খাইছে ধুনীয়াকৈ। সন্ধিয়াত আপোনাৰ ওচৰত যেতিয়া চাকি গছ জ্বলাওঁ তেতিয়া তাইও প্ৰাৰ্থনা গাবলৈ চেষ্টা কৰে। তাইৰ মাতবোৰ এতিয়াও ভালকৈ ফুটা নাই, তথাপিও হওক নহওক তাই মনৰ দি কি প্ৰাৰ্থনা কৰে নিশ্চয় ভগৱানেও গম পায় বাৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু এনেকুৱা ধৰণৰ নেন্সিৰ যিকোনো ভিডিঅ' পাই থাকিবলৈ কাৰণে আপোনালোকেও লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, বাই।